আজিকালি সকলোৱে PDF ফাইলৰ ব্যৱহাৰ নিশ্চয় কৰে। কাৰোবাক ফটোৱেই হওক বা অন্য ডকুমেণ্টেই শ্বেয়াৰ কৰিবলগীয়া হওক, সকলোৱে PDF ফাইল বনাইহে শ্বেয়াৰ কৰে। কিন্তু আপোনালোকে জানেনে এই PDF ফাইল কেনেকৈ বনায়? যদি নাজানে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ আজি মই আপোনালোকক ক'ম আপোনাৰ মোবাইলত PDF ফাইল কেনেকৈ বনাব পাৰিব। প্ৰথমতেই আপোনালোকক কৈ থওঁ যে PDFৰ সম্পূৰ্ণ নামটো হৈছে পৰ্টেবল ডকুমেণ্ট ফৰ্মেট। বন্ধুসকল, PDF ফাইল বনাবৰ কাৰণে আপোনালোকৰ মোবাইলত এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। ব্ৰাউজাৰটো অপেন কৰাৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিব I love PDF। I love PDF বুলি চাৰ্চ কৰাৰ লগে লগে প্ৰথমতেই আহিব এনেধৰণে, চাওক I love PDF। এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে ইয়াত চাওক মাৰ্জ PDF, স্প্লিট PDF, কম্প্ৰেছ PDF, PDF টু ৱৰ্ড, ইয়াত কেইবাটাও অপশ্যন পাব আপোনালোকে। মই আপোনালোকক দেখুৱাম যে ফটো এখন কেনেকৈ PDF বনাব। তো ইয়াত চাওক আছে JPG টু PDF। এই অপশ্যনটো ক্লিক কৰিব যদিহে আপুনি ফটো এখন PDF কৰিব বিচাৰে। মই ইয়াত ক্লিক কৰিছোঁ। তাৰপাছত ইয়াত আছে চাওক চিলেক্ট JPG ইমেজ। আপোনালোকৰ গেলাৰীৰ পৰা যোন কপি ইমেজ আপুনি PDF কৰিব বিচাৰিছে সেই ইমেজ কপি চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত চাওক ইয়াত আছে তলত কনভাৰ্ট টু PDF। তো এই কনভাৰ্ট টু PDF ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ PDFটো কনভাৰ্ট হৈ যাব। কনভাৰ্ট হোৱাৰ পিছত আপোনালোকে ইয়াত আছে চাওক ডাউনলোড PDF। তো ইয়াত ক্লিক কৰি আপোনালোকে PDFটো ডাউনলোড কৰিব পাৰে। মই PDFটো ডাউনলোড কৰি লৈছোঁ, তাৰপিছত আপোনালোকক দেখুৱাই দিম। এইটো চাওক মোৰ PDFটো ৰেডি হৈ গৈছে। এনেকৈ আপোনালোকে অতি সহজতে নিজৰ মোবাইলত PDF বনাব পাৰিব।